আপুনি যি এই ফটোখনত দেখা পাইছে এইখন ফটোৰ লেফট সাইডত এজন নৰ্মেল মানুহৰ লাঙৰ ফটো আৰু ৰাইট সাইডত এজন কৰোনা ডিজিজ হোৱা মানুহৰ লাঙৰ ফটো দেখুওৱা হৈছে আৰু আপুনি জানেনে বৰ্তমান সময়ত যি 7খন মহাদেশ আছে পিছলৈ এই সকলো মহাদেশ একলগ হৈ এখন সুপাৰ কন্টিনেন্ট গঠন কৰিব আৰু যাৰ নাম হ'ব আমাচিয়া আৰু জাপানৰ মানুহে সিগনেচাৰৰ পৰিৱৰ্তে এক বিশেষ ধৰণৰ ষ্টাম্প ব্যৱহাৰ কৰে আৰু আপুনি জানেনে যি স্কুল শব্দটো আছে তাৰ সম্পূৰ্ণ অৰ্থ কি যদি আপুনি এনে ধৰণৰ আমেজিং আৰু ইন্টাৰেষ্টিং ফেক্টৰ বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে জ্ঞানপৰি চেনেলৰ আজিৰ এইটো ভিডিঅ' শেষলৈ চাই থাকক আৰু যদি আপুনি চেনেলটোত নতুনকৈ ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব ফেক্ট নম্বৰ 10 আপুনি স্ক্ৰিনত যিটো ফটো দেখা পাইছে এইটো হৈছে পৃথিৱীৰ আটাইতকৈ পুৰণি পিষ্টল যাৰ নাম হৈছে হেইলং জিয়াং হেণ্ড কেনন আৰু এইটো বিশ্বাস কৰা হয় যে ইয়াক পোনপ্ৰথমে 1288 চনতে বনোৱা হৈছিল ফেক্ট নম্বৰ 9 ভাৰতৰ সংবিধানখনৰ বিষয়ে আমি আগতে সকলোৱে জানি আহিছোঁ আৰু ইয়াৰ নিয়মাৱলীবোৰৰ বিষয়ে আমি স্কুলত পঢ়ি আহিছোঁ কিন্তু আপুনি জানেনে ভাৰতৰ সংবিধানখন প্ৰস্তুত কৰোঁতে কিমান টকা খৰচ হৈছিল ওয়েল ফ্ৰেণ্ডছ ভাৰতৰ যিখন সংবিধান আছে তাক পোনপ্ৰথমে প্ৰস্তুত কৰোঁতে প্ৰায় 6,40 লাখ টকাৰ খৰচ হৈছিল ফেক্ট নম্বৰ 8 বৰ্তমান সময়ত আমাৰ যি 7খন মহাদেশ আছে বহু বছৰ আগতে এই মহাদেশকেইখন একেলগ হৈ আছিল আৰু তেতিয়া ইয়াৰ নাম আছিল পেংগিয়া কিন্তু ইন্টাৰেষ্টিং কথা এইটোৱে যে আজিৰ পৰা প্ৰায় 200 মিলিয়ন বছৰ পিছত এই মহাদেশকেইখন পুনৰ লগ হৈ এখন সুপাৰ কন্টিনেন্ট গঠন কৰিব আৰু এই সুপাৰ কন্টিনেন্টখনৰ নাম হ'ব আমাচিয়া ফেক্ট নম্বৰ 7 আমি আমাৰ ডেইলি লাইফত হিন্দী ইংলিছ এছামিজ যি নিউজ পেপাৰে নপঢ়ো কিয় এবাৰ পঢ়াৰ পিছত ইয়াক কোনো চাহৰ দোকান বা আন বেলেগ ঠাইত বিক্ৰী কৰি দিওঁ বা কেতিয়াবা ইয়াক পেলাই দিওঁ কিন্তু ইয়াৰ মাজতে জাপানে এনেকুৱা এটা টেকনলজি ব্যৱহাৰ কৰিছে য'ত তেওঁলোকে নিউজ পেপাৰৰ লগত কিছুমান গছৰ চিট এটাচ কৰি দিছে যাতে নিউজ পেপাৰ এবাৰ ইউজ হোৱাৰ পিছত ই প্লেনটোলৈ কনভাৰ্ট হৈ যায় মই ভাবোঁ পৃথিৱীৰ সকলো দেশে এই ধৰণৰ টেকনলজি ব্যৱহাৰ কৰিব লাগে আপুনি বাৰু কি ভাবে কমেণ্ট কৰি নিশ্চয় জনাব ফেক্ট নম্বৰ 6 আমি সকলোৱে ঘূৰিবলৈ যাই ভাল পোৱা এখন ঠাই লাডাখৰ ওচৰত এখন পাহাৰ আছে যাক মেগনেটিক হিল বা এণ্টি গ্ৰেভিটেশ্যনেল হিল বুলি কোৱা হয় যদি আপুনি এই পাহাৰখনৰ ওচৰত আপোনাৰ গাড়ী নিউট্ৰেল গিয়াৰত ৰাখি থৈ দিয়ে তেতিয়াহ'লে আপোনাৰ গাড়ীখন নিজে নিজে এই পাহাৰখনৰ পিনে যাবলৈ আৰম্ভ কৰিব ফেক্ট নম্বৰ 5 জাপান যে আন দেশতকৈ কিছু বেলেগ তাৰ বিষয়ে অলপ আগতে আমি আলোচনা কৰি আহিলোঁ জাপানৰ আন এটা ইণ্টাৰেষ্টিং ফেক্ট এইটোৱে যে জাপানৰ মানুহে সিহঁতৰ ডকুমেণ্টত কোনো সিগনেচাৰ ইউজ নকৰে ইয়াৰ পৰিৱৰ্তে জাপানৰ প্ৰত্যেকজন মানুহৰ একোটা পাৰ্চনেল ষ্টাম্প থাকে যাক তেওঁলোকে সিগনেচাৰ হিচাপে ব্যৱহাৰ কৰে আৰু এই ষ্টাম্পটোৰ নাম হৈছে হেংকো ফেক্ট নম্বৰ 4 আমি যি ইংলিছ এলফাবেট পাই আহিছোঁ আপুনি হয়তো ভাবি আহিছে যে এই ইংলিছ এলফাবেটৰ এ হৈছে ফাৰ্ষ্ট লেটাৰ আৰু জেড হৈছে লাষ্ট লেটাৰ কিন্তু আপুনি জানি আচৰিত হ'ব যে এই ইংলিছ এলফাবেটত শেষত ইনক্লুড কৰা লেটাৰটো হৈছে জে লেটাৰটো ফেক্ট নম্বৰ 3 মোৰ দৰে হয়তো আপুনি আগতে ভবা নাছিল যে স্কুল শব্দটোৰ কিবা ফুল মিনিং থাকিব পাৰে বাট ফ্ৰেণ্ডছ স্কুল শব্দটোৰ এটা সম্পূৰ্ণ অৰ্থ আছে আৰু ইয়াৰ সম্পূৰ্ণ অৰ্থ হৈছে ষ্টাডি চেণ্টাৰ হাউচ অফ অৰ্গেনাইজড লাৰ্ণিং আপুনি বাৰু এইটো ফেক্টৰ বিষয়ে আগতে জানিছিল নে কমেণ্ট কৰি নিশ্চয় জনাব ফেক্ট নম্বৰ 2 এইটো এটা ইণ্টাৰেষ্টিং ফেক্ট হয় যি ফ্ৰান্স দেশ আছে তাত এটা প্লেচ আছে যাৰ নাম হৈছে কেৱল ৱাই আৰু ইয়ে হৈছে ফ্ৰেন্সৰ আটাইতকৈ ছুটি প্লেচৰ নাম যাক কেৱল এটা লেটাৰৰ সহায়ত ৰখা হৈছে ফেক্ট নম্বৰ 1 বৰ্তমান সময়ত কৰোনা ভাইৰাছে কিদৰে মহামাৰীৰ ৰূপ লৈছে আৰু এইটো বেমাৰ হোৱাৰ পিছত কি লক্ষণে দেখা দিব পাৰে আপুনি নিশ্চয় জানে কিন্তু এজন মানুহ কৰোনা বেমাৰত আক্ৰান্ত হ'লে সেই ব্যক্তিজনৰ লাঙৰ ওপৰত কি প্ৰভাৱ পৰে আপুনি হয়তো নাজানে স্ক্ৰিনত আপুনি এজন নৰ্মেল মানুহ আৰু এজন কোভিড পেচেণ্টৰ লাঙৰ পিকচাৰ দেখা পাইছে এইটো কেছৰ বিষয়ে নিউয়ৰ্ক টাইমছে ৰিপৰ্ট কৰিছিল যেতিয়া এগৰাকী মহিলাৰ কৰোনা ভাইৰাছে ৰেস্পিৰেটৰী ছিষ্টেম ডেমেজ কৰাৰ পিছত লাং ট্ৰান্সপ্লাণ্ট কৰিব লগা হৈছিল গতিকে ফ্ৰেণ্ডছ বি ছেফ এণ্ড ষ্টে এট হোম যদি আজিৰ ভিডিঅ'টো চাই আপুনি ভাল পাইছে আৰু ভিডিঅ'টোৰ পৰা যদি আপুনি আগতে নজনা কিছুমান ইণ্টাৰেষ্টিং আৰু আমেজিং ফেক্টৰ বিষয়ে জানিছে তেতিয়াহ'লে ভিডিঅ'টো কৰি দিয়ক লাইক আৰু শ্বেয়াৰ আৰু আগলৈ এনে বহু নজনা আৰু ইণ্টাৰেষ্টিং ফেক্টৰ বিষয়ে জানিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব পুনৰ লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰিছোঁ ধন্যবাদ